নমস্কাৰ, মই বিজুলী বৈশ্য। কিছুমান মানুহে সোধে কৰ্ড কাটিং কি বা বহুতে কৰ্ড কাটিং বিষয়ে জানিব বিচাৰে। এতিয়া কৰ্ড কাটিং কি বা কৰ্ড কি সেয়া হ'ল যে আমি যেতিয়া হিলিং কৰোঁ, সেয়া প্ৰথম ডিগ্ৰী হওক বা দ্বিতীয় ডিগ্ৰীতে হওক, হিলিং কৰাৰ সময়ত আমি যাক হিলিং কৰোঁ, মানুহ হ'ব পাৰে, অন্য কিবা বস্তু হ'ব পাৰে, যাক আমি হিলিং কৰোঁ, সেই বস্তুটোৰ লগত আমাৰ বা সেই মানুহজনৰ লগত আমাৰ এডাল কৰ্ড জড়িত হৈ যায়, কানেকশ্যন হৈ যায়। আমি টাচ হিলিঙে কৰোঁ বা ডিষ্টেঞ্চ হিলিং কৰোঁ। প্ৰথম ডিগ্ৰীত আমি টাচ হিলিং কৰিব লাগে, চুই হিলিং কৰিম। আকৌ আমি দ্বিতীয় ডিগ্ৰীৰ পিছত মানুহ এজনক আমি ডিষ্টেঞ্চ হিলিং কৰিব পাৰোঁ, দূৰত্বৰ পৰা হিলিং কৰিব পাৰোঁ। যি কৰিলেও মানুহজনৰ লগত আমি কানেকশ্যন এটা কৰিব লাগিব। ডিষ্টেঞ্চত হ'লে আমি চিম্বলৰ দ্বাৰা কৰিম। গতিকে তেতিয়া সেই মানুহজনৰ লগত আমাৰ নাভিৰ সৈতে সেই মানুহজনৰ এটা কৰ্ড জড়িত হৈ যায়, তাঁৰডাল জড়িত হৈ যায়। যেতিয়া আমি হিলিং কৰিলোঁ, হিলিং কৰাৰ পিছত যেতিয়া আমাৰ হিলিং শেষ হ'ল, আমিতো ধন্যবাদ দিব লাগিব। ধন্যবাদ দিলোঁ, ইউনিভাৰ্চক ধন্যবাদ দিলোঁ। আটাইকে ধন্যবাদ দিয়াৰ পিছত আমি এতিয়া যেতিয়াই হিলিং শেষ কৰিম, তেতিয়া আমি আমাৰ ইণ্টেনশ্যন যে আমাৰ তেওঁৰ লগত আৰু এতিয়া কোনো কৰ্ড জড়িত হৈ নাথাকে, তেওঁৰ লগত মোৰ কোনো কানেকশ্যন নাথাকে। তাৰ কাৰণে নাভিৰ আগেৰে, নাভিৰ সন্মুখত, অৰ্থাৎ যিহেতু নাভিৰ পৰা তেওঁৰ লগত মোৰ কানেকশ্যন আছিলে, নাভিৰ সন্মুখত আমি কি কৰিম, 3 বাৰ কাট বুলি ক'ম। কাট কাট কাট, আকৌ কৰ্ডৰ মূৰটো ইউনিভাৰ্চলৈ দলিয়াই দিম। অৰ্থাৎ এয়া হ'ল কৰ্ড কাটিং। 3 বাৰ কাটিব লাগিব, 3 বাৰ কাট কাট বুলি ক'ব লাগিব, আকৌ ওপৰলৈ দলিয়াই দিম।